সময় প্ৰায় 11:45 হৈছে। মই ভাবোঁ আপোনালোকৰ চকুত টোপনি আহিছে। আপোনালোকৰ চকুত টোপনি আহিছে নে নাজানো, মোৰ চকুত টোপনি আহিছে। আৰু নিতুলৰ অনুৰোধটো ৰক্ষা কৰি মই আহিছোঁ। যোৱাবাৰো মই আহিছোঁ, এবাৰ নিতুলে ক'লে যে ককাইদেউ আপুনি আহিব লাগিব। মই আচলতে তেতিয়া কৈছিলোঁ মোৰ স্বাস্থ্যটো খুব ভাল নহয়, কাহ হৈ আছে, মই নাযাওঁ নেকি। আৰু মই আচলতে কেৱল সংবাদদাতা নহয়, মই আজিকালি অলপমান কুকুৰাবোৰৰ লগত খেলি থাকোঁ, মই ব্ৰইলাৰ পালন। কিন্তু ব্ৰইলাৰ আজি লোট দিয়া কথা আছে, কিন্তু ব্ৰইলাৰ মানে লোটটো অফ কৰি আপোনালোকৰ মাজলৈ আহিছে। যি কি নহওক আপোনালোকৰ সকলোৰে মই ভাবোঁ ভাল, সেইটো কাৰণে আপোনালোকে সকলোকে আহি আজি এইহেন আপোনালোকে এই সুন্দৰ এক অনুষ্ঠানত উপস্থিত হৈছেহি। ইমান বয়োজ্যেষ্ঠ বা জ্যেষ্ঠগণ আছে। মই এটা কথা সদায় বিশ্বাস কৰোঁ, আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো। মোৰ বিশ্বাস হয় আচলতে বয়স যিমানেই হৈ যায় জ্ঞান সিমানেই বৃদ্ধি হৈ যায়। গতিকে মোৰ আগত আই মাতৃসকল আছে, মোৰ মাসমূহ আছে, মোৰ বৰমাসমূহ আছে, মোৰ বৰ বৌসকল আছে আৰু মোৰ সৰুতা দদাইদেউসকল আছে। মই ভাবোঁ ধৰ্মীয় যদি মই দুটা কথা ক'ব বিচাৰোঁ তেতিয়াহ'লে মই বেছি কোৱা হ'ব। আৰু এই ধৰ্মৰ প্ৰতি মই এতিয়াই একেবাৰে ভিতৰলৈ মই যাব নিবিচাৰোঁ। মানে মই নিজকে অলপ কম বয়সত থাকি ভাল পাওঁ। অৱশ্যে মই একেবাৰে কম বয়স নহ'লে এতিয়া বয়স অলপ বাঢ়িছে। যি কি নহওক মই কম বয়সত থাকি ভাল পাওঁ। সেইকাৰণে সেই দিশলৈ পিছলৈ যাম। মই মাত্ৰ দুটামান কথা আপোনালোকৰ আগত ক'ব বিচাৰোঁ। আজিৰ দিনটো হ'ল বিজ্ঞানৰ যুগ, আধ্যাত্মিকতা আমাক লাগিব। আৰু বিজ্ঞানৰ যুগত মোৰ হাতত থকা বস্তুটো সাধাৰণতে মানুহে খুব ব্যৱহাৰ কৰে। আৰু এই হাতত থকা বস্তুটোৱে মই যেতিয়া আজৰি পাওঁ, মই ৰাতিপুৱা খুব সোনকালে উঠোঁ আৰু মই যেতিয়া খোজকাঢ়ি যাওঁ, মই মোবাইলটোত মানে মই দুটামান কথা আপোনালোকে কি হ'লে নাজানো, মোবাইলটো লগাই লওঁ। স্ক্ৰীনটো নাই কাৰণে কি মোবাইলটো নলগাওঁ, মোৰ বন্ধুৱে কেমেৰা কৰিছে, কেমেৰা মোবাইলটো লগাই লওঁ। মানে মই খুব পজিটিভ কথাবোৰ শুনো, মানে মটিভেশ্যন স্পীচ বুলি কয় যিবোৰ। আৰু মোৰ প্ৰাগ নিউজৰ মোৰ এসময়ৰ দাদা আছিল, যিজন দাদাই ইমান সুন্দৰ মটিভেশ্যন স্পীচ কয়। মই যদি কেতিয়াবা ভাগি পৰোঁ, মই যদি কেতিয়াবা হতাশ হৈ পৰোঁ, মোৰ যদি কেতিয়াবা নাই বুলি ভাবোঁ, আৰু তেতিয়া মই সেই স্পীচটো লগাই খোজকাঢ়ি গৈ থাকোঁ, প্ৰায় 3-4 পাক দিওঁ। আৰু তাৰপিছত আৰু মোৰ কাম কৰিবলৈ আৰু পিছলৈ ৰখি থাকিবলৈ নাই, কেৱল আগলৈ দৌৰ মাৰোঁ। নাজানো কিমান সফলতা অৰ্জন কৰিছোঁ। যে কি নহওক আপোনালোকে আটাই সবে ইমান সুন্দৰকৈ বগা সাজ পিন্ধি আহিছে, এযোৰ চুৰিয়া পিন্ধি আহিছে। আমি সকলোৱে এই নামঘৰলৈ আহোঁতে আমি কোনেওতো আমি সাজযোৰে আমি সাধাৰণতে ধাৰ্মিকভাৱে আহিছোঁ, যাতে আমি কেতিয়াও আমাৰ মাজত অমিল থকা সাজবোৰ আমি পিন্ধি অহা নাই। এইকাৰণে অহা নাই, আমি সকলোৱে একমন কৰি এটা ধাৰ্মিক চিন্তাৰে আমি একত্ৰিত হৈ সমাজখন আগুৱাই নিবৰ বাবে আমি আগবাঢ়ি আহিছোঁ। আৰু এই খোজকাঢ়ি যাওঁতে মই যেতিয়া এই যে যোগাত্মক যিবোৰ মই কথা শুনি থাকোঁ, তাৰে মই এটামান কথা আপোনালোকক কৈ মই ৰাতিপুৱা আপোনালোকক আমনি দিব বিচাৰে মই মোৰ এই চমু কথাকেইটা সামৰিম। আধ্যাত্মিক চিন্তা আমাৰ লাগে। আমি আগবাঢ়ি আহিছোঁ নামঘৰলৈ সকলোৱে একত্ৰিত হৈ। আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি আমি সমাজখন আগুৱাই নিম বুলি আমি সদায় চিন্তা কৰোঁ। কিন্তু আজিৰ সমাজত কি হৈছে, আমি ইয়াত একত্ৰিত হৈ আছোঁ, ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আমি পাহৰি যাওঁ আমি যে একত্ৰিত হৈ সকলোৱে যে আমি যে সেই মণিকূটৰ সন্মুখত আমি সকলোৱে সেৱা জনাই কওঁ যে হে ভগৱান আমাক সকলোকে কুশলে ৰাখক। আপোনালোকে নাজানো সকলোকে কয় নকয়, কিন্তু মই প্ৰথমে যেতিয়া ভগৱানৰ ওচৰলৈ যাওঁ মই নিজৰ কথাটো ক'বলৈ পাহৰি থাকোঁ। প্ৰথমে কওঁ যে মোৰ ভগৱান মোৰ দেউতা নাই, যে মোৰ দেউতা সেই আগত আছে, মোৰ দেউতা প্ৰণাম জনাইছোঁ, দেউতা য'তে থাকে সুখেৰে থাকক। মোৰ মা জীয়াই আছে, মা সুখেৰে থাকক। মোৰ দাদা ডিব্ৰুগড়ত থাকে, ভতিজা আছে, সুখেৰে থাকক। মই সুখেৰে থাকোঁ, মোৰ লগৰ বন্ধু বান্ধৱীসকল সুখেৰে থাকে, আমি মিলিজুলি থাকিব পাৰোঁ। মই ভাবোঁ আপোনাৰ হ'ব তেনেধৰণে এই নামঘৰটোত আহি আপোনালোকে মণিকূটৰ সন্মুখত বহি আপোনালোকে তেনেধৰণে আচলতে বিচাৰে। আৰু ইয়াৰ পৰা ওলাই যোৱাৰ পিছতে কেতিয়াবা মনবোৰ ভিন্ন হৈ যায়। কিয়? আমি তেতিয়া ক'ৰবাত আমি স্বাৰ্থপৰ হৈ যাওঁ ন। সেই স্বাৰ্থপৰ মনোভাৱটো অকণমান আমি আঁতৰালে আমি সমাজখন আমি শুদ্ধ কৰিব পাৰিম। মই এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ। মই বিশেষকৈ জ্যেষ্ঠজন হৈ ছাত্ৰ ছাত্ৰীসকল উপস্থিত চাবলৈ কৈছোঁ। এখন মহাবিদ্যালয় আছিল। মহাবিদ্যালয়খনত এজন খুব সুন্দৰ আৰু খুব স্মাৰ্ট
এজন ছাত্ৰ আছে, তেওঁ প্ৰতিটো ক্ষেত্ৰতে বেষ্ট, যিটোৱে কাম কৰে দৌৰটো বেষ্ট, শিক্ষাটো বেষ্ট, মানে মোৰ নিচিনা থাকে নহয়, ধেমালি মোৰ নিচিনা নহয়, ঠিক তেনেধৰণৰ মানে স্মাৰ্ট, প্ৰতিটো ক্ষেত্ৰতে স্মাৰ্ট। আৰু তেতিয়া কি হ'ল, বিদ্যালয়খনত দৌৰ প্ৰতিযোগিতা পাতিলে। দৌৰ যেতিয়া প্ৰতিযোগিতা পাতিলে, সেই ছাত্ৰজনৰ লগত বহুকেইজন প্ৰতিযোগী আছিল আৰু দৌৰ মাৰিবলৈ গ'লে দৌৰ মাৰি গ'ল আৰু তেওঁ বেষ্ট হ'ল। আৰু শেষত কি কয়, আমি যেতিয়া জয়ী হওঁ বেষ্ট, এনে কওঁ যে তেওঁ মই বেষ্ট। কিন্তু তাত অতিথি নিমন্ত্ৰণ কৰিছিল, দৰ্শক উপস্থিত সকলোৱে হাত তালি মাৰিলে, কিন্তু কাষতে এজন বয়োজ্যেষ্ঠৰ জ্ঞানী মানুহ আছিল, জ্ঞানী ঠিক মানে সকলো চাই আছিল, তেওঁ কিন্তু হাত তালি নামাৰিলে। আৰু তেতিয়া এই বেষ্ট বুলি ভবা যুৱক, তেওঁ যিহেতু সকলো দিশতে পাৰ্গত, তেওঁ মন কৰিলে যে এই মানুহজনে কিন্তু হাত তালি নামাৰিব, কিয় নামাৰিব, তেওঁ মনত অলপ কিছু ভাৱ আহিবলৈ ধৰিলে। আনদিনাখন আকৌ দৌৰ প্ৰতিযোগিতা হ'ল, দেখিলে সেই অতিথিজন আকৌ তাতে উপস্থিত আছে। তেতিয়া সেই অতিথিজন যেতিয়া উপস্থিত আছে, সি আকৌ দৌৰ মাৰিলে, আৰু সেই দৌৰটো তেওঁ যেতিয়া ফাৰ্ষ্ট হ'ল, তেতিয়া সকলোৱে হাত তালি মাৰিলে, কিন্তু সেই ব্যক্তিজনে তেতিয়াও কিন্তু হাত তালি নামাৰিলে, অভিবাদন জ্ঞাপন নকৰিলে। তেতিয়া সেই শ্ৰেষ্ঠ ছাত্ৰজনৰ খং উঠিল, কিয় নামাৰিলে? তেওঁ বাৰে বাৰে চাইছে, তেওঁ সেই মানুহজন লক্ষ্য কৰিছে যে মোক কিয় তেওঁ হাত তালি নামাৰিলে, মইতো বেষ্ট, ইমান সুন্দৰকৈ মই দৌৰ মাৰি মোক বেষ্ট কিয় নামাৰিলে? তেওঁ আঙে আলেঙে সভাখন যেতিয়া ভাগিল, কাষলৈ চুচুক চামাক কৰি সুধিলে, খুৰা আপুনি যে সকলোৱে হাত তালি মাৰিলে মই বেষ্ট হ'লোঁ, আপুনি মোক কিয় হাত তালি নামাৰিলে? নহয়, তুমি বেষ্ট হোৱা নাই, কিয়? তুমি এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব, আৰু তাত মই চুক্তি পালিম। কি চুক্তি? মই পাৰিম। খং উঠিলে কৈছে মই পাৰিম, যিহেতু নিজে বেষ্ট বুলি ভাবে। তেতিয়া তেওঁ প্ৰতিযোগিতা পাতিলে, তেওঁ ক'লে যে মই দুজন মানুহ তোমাৰ লগত দিম, এজন অন্ধ আৰু এগৰাকী বৃদ্ধা। দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ল সেইদিনাখন নিৰ্দিষ্ট দিনটোত। দৌৰত পুনৰ হুইচেল বাজি উঠিল, ৰেফাৰীয়ে হুইচেল বজাই দিলে আৰু দৌৰ আৰম্ভ হ'ল। দৌৰ আৰম্ভ হৈ তেওঁ গৈ একেবাৰে যিডাল সীমা পাবলৈ পাই গ'ল, কিন্তু পিছত এইফালে অন্ধ শ্ৰদ্ধাৰ ব্যক্তিজনে আৰু এফালে আইতাগৰাকীয়ে দৌৰ মাৰিবলৈ আৰম্ভ কৰিছে। তেতিয়া দেখিলে যে যিমান দৰ্শক আছিল, অভিবাদন জ্ঞাপন কৰিছিল, সেই ব্যক্তিজনেও কেৱল সেই ব্যক্তিজনেই নহয়, সমগ্ৰ দৰ্শকেও সেই দিনটোত সেই ছাত্ৰজনক হাত তালি বা অভিবাদন জ্ঞাপন নকৰিলে। আচৰিত ছাত্ৰ, কিয় নকৰিলে? খং উঠিল, দৌৰ মাৰি সেই ব্যক্তিজনক চলি আহিল যে আপুনি মোক সেইদিনাখনো অভিবাদন জ্ঞাপন নকৰিলে, আজি মই প্ৰথম হ'লোঁ, ইয়াৰ পিছত আপুনি কিয় আপুনি হাত তালি নামাৰিলে আৰু দৰ্শকে মোক কিয় নামাৰিলে? নহয়, তুমি শেষবাৰৰ বাবে আৰু এটা তুমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তেতিয়া ক'লে যে এই অন্ধ ব্যক্তিজন এই আইতাগৰাকীৰ লগত তুমি সমানে দৌৰ মাৰি যাব লাগিব। আৰম্ভ হ'ল দৌৰ। দৌৰ আৰম্ভ কৰিলে, লাহে লাহে দৌৰ মাৰি গৈ আছে। অন্তিম পৰ্যায়ত যেতিয়া লাজ পাবলৈ হ'ল, ইমান সুন্দৰকৈ তেওঁলোকে দৌৰ মাৰি গৈ থাকোঁতে ইজনে ইজনক হাতত ধৰা ধৰি কৰি একেলগতে আটাইকেইজন সেই সীমা পাৰ হৈ গুচি গ'ল। ৰাইজৰ হাত জোৰে হাত তালি মাৰিলে আৰু সেই ব্যক্তিজনে অতি আনন্দ মনেৰে হাত তালি মাৰিলে। তেতিয়া যুৱকজনে আচৰিত, ইমান মই অভিবাদন পোৱা নাছিলোঁ, আজিতো বেষ্ট নহ'ল, সমানে হাতে হাত ধৰি মই আগুৱাই গৈ কৰিলোঁ, তাৰপিছত মোক সকলোৱে অভিবাদন কৰিলে, হাত তালি মাৰিলে। তেতিয়া তেওঁ মনত উৎসুকতা পাই যে নাই, মই খুৰাক মই সুধিম। তেতিয়া সেই খুৰাকৰ ওচৰলৈ গ'ল, খুৰাকক সুধিলে, খুৰা আপুনি কিয় এই মুহূৰ্তত হাত তালি মাৰিলে, সকলোৱে অভিবাদন জ্ঞাপন কৰিলে, মই বেষ্ট নোহোৱাৰ পিছতো, লগতে আমি যে আগবাঢ়ি যোৱাৰ পিছতো? তেতিয়া তেওঁ ক'লে, সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক লগত লৈ তুমি যেতিয়া আগবাঢ়ি যাবা, তেতিয়া এয়া কি, তোমাক সকলোৱে হাত তালি মাৰিব আৰু সকলোৱে তোমাক অভিবাদন জ্ঞাপন কৰিব। কথাটো বুজিলে নহয়? আমি সদায় যিমান পাৰোঁ আমি নিজক প্ৰতিষ্ঠা কৰিবই লাগিব, প্ৰতিযোগিতাৰ দিনত দৌৰ মাৰিবই লাগিব। নিজক প্ৰতিষ্ঠা কৰাৰ পিছত যদি পৰা যায়, যদি আমি মানুহ হওঁ, মই কওঁ যদি এজন চিকিৎসক আছে গাঁওখনত, যদি সেই চিকিৎসকজনে কেৱল নিজৰ কথা ভাবি এই অঞ্চলৰ পৰা বাহিৰলৈ ওলাই গৈ তেওঁ সেই বহাগ বিহুটো যদি মনত নেপেলায়, তেওঁৰ ল'ৰালি শৈশৱৰ কথা, ইয়াত শিক্ষা দিয়া সেই LP স্কুলৰ শিক্ষকজনৰ কথা, ইয়াত চিকিৎসাৰ ক্ষেত্ৰৰ কথা যেতিয়া যে মনত নেপেলায়, মোৰ মতে তেওঁ কেতিয়াও মানুহ নহয়, তেওঁ অমানুহ। মানুহ কোনজন? যি জীৱনৰ দৌৰত নিজেও দৌৰি যায়, নিজকো গঢ় দি লৈ যায়
আৰু আনকো সেই অজলা সেই যি অসুবিধাত বঞ্চিত হৈ থাকে তেওঁকো হাতে হাত ধৰি কিঞ্চিত পৰিমাণে সহায় কৰি যিজনে আগবাঢ়ি লৈ যায় সেইজনে প্ৰকৃত মানুহ নে কি কয়? মোৰ